দৰ্শকসকল, কুৰ্চা প্ৰশিক্ষণৰ নতুন এটা ব্লগলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি মই আপোনালোকক এযোৰ বেবী মোজানো কেনেদৰে প্ৰস্তুত কৰে তাকে দেখাব ওলাইছোঁ। তাৰ বাবে মই এটা বেবী ঊল ল'লোঁ আৰু কেঁচি এখন আৰু লগতে এডাল 3.50 mm কুৰ্চা কৰা শলা লৈছোঁ। এতিয়া মই প্ৰথমতে এটা স্লিপ নট বান্ধি 4টা চেইন গুঠি ল'লোঁ। মই দেখুওৱা ধৰণে এনেদৰে যোৰা দি এতিয়া এয়া 2টা চেইন বনাই এতিয়া মই এই চেইনখিনিৰ যিটো গোলাকাৰ আকৃতি তাৰ ভিতৰত এনেদৰে সোমাই 11টা ডাবল ক্ৰচেট কৰিম। যিসকল নতুন শিকাৰু বা যিসকলে মোৰ ভিডিঅ' নতুন চাইছে তেওঁলোকে মোৰ আগৰ ভিডিঅ'বিলাক চাই ল'ব। তেতিয়াহ'লে তেওঁলোকে বুজি পোৱাত সহজ হ'ব। এতিয়া অলপ ঠাণ্ডা পৰিছে। আপোনালোকে আজৰি সময়ত এনেদৰে প্ৰস্তুত কৰি থ'লে এনেদৰে গিফ্ট দিবলৈও সহজ হয়। চাওকচোন, এতিয়া মই প্ৰথম লাইনটো হ'ল, এতিয়া দ্বিতীয় লাইনটোত মই 2টা চেইন গুঠি লৈ পুনৰ এয়া ডাবল ক্ৰচে কৰিম। মই এটা স্পেচত 2টাকে ডাবল ক্ৰচে কৰিম। এই শাৰীটোত মোৰ 24টা ডাবল ক্ৰচে হ'ব। আপোনালোকে এনেদৰে কুৰ্চা কাম কৰোঁতে 2-এটা ঘৰ বেছি হ'লে একো চিন্তা কৰিব নালাগে, এইটো পিছত মিলাই দিব পাৰি। ফুলৰ চানেকি কৰিলেহে অলপ অসুবিধা হয় 2-এটা ঘৰ বেছি হৈ গ'লে, কিন্তু এনেদৰে টুপি মোজা প্ৰস্তুত কৰিলে একো অসুবিধা নহয়। এয়া মোৰ এই শাৰী শেষ হ'ল। এতিয়া পুনৰ মই 2টা চেইন কৰি লৈ ডাবল ক্ৰচে কৰিম। এইবাৰ মই প্ৰত্যেকটো চেইনত এবাৰকেহে সোমাই যাম। এতিয়া মই বহুৱা কামটো নকৰোঁ, প্ৰত্যেকটো চেইনত এনেদৰে মই কৰি গোটেই শাৰীটো কৰি লওঁ। মই আপোনালোকক আগতে দেখুৱাইছোঁ কেনেদৰে এটা শাৰী শেষ হ'লে এনেদৰে যোৰা দিব লাগে। পুনৰ এনেদৰে মই ডাবল ক্ৰচে প্ৰত্যেকটো চেইনত এবাৰকৈ ভৰাই কৰি আগুৱাই যাম। এনেদৰে আমি মুঠতে 6 শাৰী কৰিব লাগে, বহুৱা কমোৱা নকৰাকৈ। মই বেবীৰ জোখাৰে কৰিছোঁ, গতিকে মই এটা নিৰ্দিষ্ট জোখত আপোনালোকক কৰি দেখাইছোঁ। এয়া চাওকচোন, মই এনেদৰে কৰি ল'লোঁ 6 শাৰী কৰি লৈ এয়া এই শাৰীটোত মই 2টা চেইন কৰি পুনৰ এনেদৰে ডাবল ক্ৰচে কৰি আগুৱাই যাম। এইখিনি আমাৰ যিখিনি কৰিলোঁ সেইখিনি পতাৰ অংশ ভৰিৰ। এতিয়া মই আমাৰ মোজাৰ
যিখিনি অংশ কৰিব গৈ আছোঁ, ভৰিৰ গাঁঠিৰ অংশ, যিটো ইংৰাজীত এংকল বুলি কয়, সেইখিনি পৰ্যন্ত মই পাইছোঁহি। এনেদৰে ডাবল ক্ৰচে কৰি কৰি চাওকচোন মই কি কৰোঁ। এতিয়া মই এয়া আপোনালোকক দেখুৱাইছোঁ। এনেদৰে শেষৰ 4টা চেইন মই নকৰাকৈ ৰাখিম। এতিয়া এয়া চাওকচোন, 4টা মই এয়া থৈ দিলোঁ। থৈ পেলাই পুনৰ মই মোৰ কামটো ঘূৰাই লৈ 2টা চেইন কৰি ল'লোঁ। এতিয়া মই দেখুওৱা ধৰণে এনেদৰে পুনৰ গোটেই শাৰীটো মই ডাবল ক্ৰচে কৰিম। মই আপোনালোকক বুজাবৰ বাবে গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ দেখুৱাইছোঁ। যদিও মোৰ এই ভিডিঅ'টো বহুত দীঘলেই হৈছে। এই শাৰীটোত মই প্ৰথমকেইটা ডাবল ক্ৰচে কৰিম। কৰি এতিয়া গুৰুহা পৰ্যন্ত মই কৰিবলৈ ওলাইছোঁ। এয়া চাওকচোন মই কেনেদৰে গুৰুহা পৰ্যন্ত কৰিছোঁ। এয়া প্ৰথমতে এনেদৰে ডাবল ক্ৰচেৰ দৰে 2টা ফুট এনেদৰে সোমোৱাই ল'লোঁ। পুনৰ এনেদৰে ডাবল ক্ৰচেৰ দৰে 2টা উলিয়াই, এয়া মোৰ শলাত এতিয়া 3টা হ'ল নহয় জানো। এতিয়া মই সূতাডাল লৈ 3টা সূতাৰ মাজেদি ভৰাই দিলোঁ। পুনৰ চাওকচোন, এইখিনি আমাৰ শিল বুলি যিটো কয় ইংৰাজীৰ বা গুৰুহা, সেই পৰ্যন্তটো এয়া ডাবল ক্ৰচে কৰাৰ দৰে কৰিব লাগে। কিন্তু একেবাৰতে গোটেইকেইটা পেলাই দিব নালাগে। এয়া মন কৰিছে নিশ্চয়। এয়া এনেদৰে 3টা ৰাখি পিছত আকৌ এনেদৰে একেলগে ভৰাই দিব লাগে। আকৌ চাওক, এয়া প্ৰথম ষ্টেপটো কৰিব লাগে। এনেদৰে 2টা ৰাখি পুনৰ আকৌ প্ৰথম ষ্টেপটো কৰিব লাগে। কৰি এনেদৰে 3টা হ'লে আকৌ সূতা লৈ এনেদৰে সোমোৱাই দিব লাগে একেবাৰে। এনেদৰে আমি মাজৰ যিখিনি ঘৰ সেইখিনি কৰি ল'ম। চাইডে চাইডে সমান সংখ্যক ডাবল ক্ৰচে ৰাখিম। এতিয়া এয়া মই পুনৰ ডাবল ক্ৰচে কেইটামান কৰি দিম। এতিয়া এইটো শাৰী হৈ গ'ল। নেক্সট শাৰীটো পুনৰ 2টা চেইন কৰি মই কেইটামান ডাবল ক্ৰচে কৰি ল'ম। এতিয়া গুৰুহা পৰ্যন্ত পুনৰ কৰিছোঁ। আপোনালোকে ভালদৰে মন কৰিব। ডাবল ক্ৰচেটৰ দৰে প্ৰথমতে এনেদৰে এবাৰ যেতিয়া সূতাটো ওলাই আনো, তাৰপাছত নকৰিব, পুনৰ আকৌ এবাৰ এইটো ল'ব। এনেদৰে আধা কৰিব, কৰি 3টা ফুট হ'ব শলাত। পুনৰ সূতাডাল লৈ 3টা ফুটাৰ মাজেদি ওলাই লৈ আনিব। মই আপোনালোকে বুজি পাবৰ বাবে বহুত শ্ল' মোশ্যনত দিছোঁ। আপোনালোকে 2বাৰমান ৰিপিট কৰি চাই ল'ব বুজি নাপালে। এই শাৰীকেইটাত ছাইডত আপোনালোকে সমান সংখ্যক ডাবল ক্ৰচে ৰাখিব।
এতিয়া আমাৰ সম্পূৰ্ণ হ'ল। এতিয়া এয়া মই দেখুওৱা ধৰণে এনেদৰে এয়া যোৰা দিম। এতিয়া পুনৰ মই আমাৰ ভৰিৰ গাঁঠিটোৰ পৰ্চনখিনি কৰিম, যিখিনি এংকল বুলি কোৱা হয়। এংকল বৰ্ডাৰ এটা কৰিম। চাওকচোন মই কেনেদৰে কৰিছোঁ। এতিয়া এয়া এনেদৰে পঠালি যিডাল হেৰি আছিলে তাতে আমি এনেদৰে ডাবল ক্ৰচে কৰি ল'ম। এয়া দুটা কৰিলোঁ। পুনৰ তাৰ নেক্সট স্পেচত গ'লোঁ। এইটোতো মই দুটা কৰিলোঁ। স্পেচটো বহল হ'লে দুটা কৰিব, কম থাকিলে এটা কৰিব। এনেদৰে গোটেই লাইনটো কৰিব লাগিব। চেইনবিলাকত যেতিয়া আমি চেইন দেখা পাম, যিটো আমি এই 4টা যে এৰি থৈ গৈছিলোঁ, সেই 4টা চেইনত এটা এটাকৈ কৰিব। আপোনালোকে মোৰ লগে লগে কৰি যাব, তেতিয়া বুজাত সহজ হয়। এয়া চাওকচোন, চেইনকেইটা মই এৰিছিলোঁ যে সেইকেইটাত মই এয়া এতিয়া এটা এটাকৈ ডাবল ক্ৰচে কৰি এয়া আগুৱাই যাম। আপোনালোকে এই চেইনকেইটাত দুটাকৈ নকৰিব, নহ'লে আকৃতি আপোনাৰ বিকৃতি ঘটিব। মই এয়া এটা এটা কৰি আগুৱাই গৈছোঁ। মই যিমান পাৰোঁ আপোনালোকক অতি সহজ উপায়েৰে কেনেদৰে বেবী মোজা প্ৰস্তুত কৰিব পাৰি মই দেখুৱালোঁ। আপোনালোকে চেষ্টা কৰি চাবচোন, একেবাৰেই সহজ। এতিয়া এয়া স্পেচবিলাক অলপ ডাঙৰ ডাঙৰ, গতিকে মই দুটা দুটাকৈ কৰিছোঁ। আমি অৱসৰ সময়ত এনেদৰে সৰু সুৰা বস্তু কিছুমান প্ৰস্তুত কৰি থ'লে উপহাৰো দিব পাৰোঁ আৰু সময়ো ব্যৱহাৰ হয়। আপোনালোকে কৰি চাবচোন। এতিয়া সম্পূৰ্ণ হ'ল। মই এতিয়া এই শাড়ীটো এয়া যোৰা দিম। ইয়াৰ পিছৰ শাড়ীটো মই ছিংগল ক্ৰচে কৰিম। এয়া চাওকচোন, এটা শাড়ী হোৱাৰ পাছত কেনেকুৱা লাগিছে দেখিবলৈ। এয়া এতিয়া মই তাৰ পিছৰ শাড়ীটো এটা চেইন কৰি এয়া ছিংগল ক্ৰচে কৰি লওঁ গোটেই লাইনটো। যিহেতু ভিডিঅ'টো বহুত দীঘল হৈছে, গতিকে মই এইটো ছিংগল ক্ৰচেটো অলপ ফাষ্ট মুডত দিলোঁ। যিসকলে মোৰ আগৰ ভিডিঅ'বিলাক চোৱা নাই, তেওঁলোকৰ বুজি পোৱাত অলপ অসুবিধা হ'ব। এয়া শেষ হ'ল। এতিয়া মই এইটো শাড়ী সম্পূৰ্ণ কৰিলোঁ। ইয়াৰ পিছৰ শাড়ীটো মই এনেদৰে এটা চেইন লৈ পেলাই পুনৰ মই হাফ ডাবল ক্ৰচে কৰিছোঁ। এই গোটেই লাইনটো মই
হাফ ডাবল ক্ৰচে কৰিম। প্ৰত্যেকটো চেইনত এবাৰ এবাৰকৈ সোমোৱাব লাগিব। এই লাষ্টৰ ছিংগল আৰু হাফ ডাবল ক্ৰচেট আপোনালোকে দুবাৰকৈ নভৰাব। দুবাৰকৈ সোমালে আপোনালোকৰ দেখিবলৈ বেয়া হৈ যাব। প্ৰত্যেকটো চেইনত এবাৰ এবাৰ সোমোৱাই আগুৱাই গৈ থাকক। আপোনালোকে কৰি চাব। মই দেখুওৱা ধৰণে কৰি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল পালে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কাষতে থকা বেলটো ৰিং কৰি থ'ব, যাতে মই দিয়া প্ৰত্যেকটো ভিডিঅ'ৰে আপোনালোকে আপডেট পাই থাকে। এয়া চাওকচোন, এনেদৰে আপোনালোকে কৰি মাজে মাজে এনেদৰে সমান এটুকুৰা জেগাত থৈ পেলাই চাব কিবা বেয়া হৈছে নেকি। আমি যদি কেতিয়াবা এটা জেগাত দুটা কৰোঁ তেতিয়াহ'লে অলপ ঢিলা নিচিনা হৈ যায়। গতিকে অলপ এনেদৰে মাজে মাজে চাব। এতিয়া মই শেষৰ শাৰীটো কৰিম। 4টা এয়া চেইন কৰি ল'লোঁ। কৰি লৈ এটা স্পেচ মই এৰি নেক্সটটোত মই যোৰা দিছোঁ। পুনৰ এটা এৰিছোঁ, পিছৰটোত যোৰা দিছোঁ। পুনৰ 4টা চেইন কৰিছোঁ, এটা স্পেচ বাদ দি আগৰটোত যোৰা দিছোঁ। এনেদৰে মই গোটেই শাৰীটো কৰি পেলাম। ৱেল লাইনটো কৰি শেষ হৈছে। এতিয়া মই সূতাডাল এনেদৰে কাটি পেলাম। কাটি পেলাই এনেদৰে গাঁঠি এটা দি এতিয়া মই মুদাপাত উল্টাই ল'লোঁ। উল্টাই লৈ পিছফালে সূতাডাল মই সোমোৱাই এনেদৰে উলুকাই পেলাম। উলুকাই আমাৰ সেই যিটো খালী এটা স্পেচ ৰৈ গৈছে সেইখিনি চিলাই কৰিব লাগিব। মই কুৰ্চা শলাডালেৰে যোৰা দি দিম। আপোনালোকে বেজি সূতা লৈও কৰিব পাৰে। মই কুৰ্চা শলাডালে দিয়ে কেনেদৰে কৰিলোঁ চাওকচোন। এয়া মোৰ সম্পূৰ্ণ হ'ল। এতিয়া মই সূতাডাল এনেদৰে সোমোৱাই লৈ এনেদৰে তলফালেদি উলুকাই সোমোৱাই পেলাম আৰু যিখিনি সূতা বেছি হৈ থাকিব সেইখিনি কেঁচি সহায়ত কাটি পেলাম। আপোনালোকে কৰি চাব, কমেণ্ট কৰি জনাব। আজিলৈ আহোঁ তেতিয়াহ'লে পুনৰ নতুন এটা ব্লগ লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। ধন্যবাদ।